আমি লাইন বাছতে যাম আমাৰ যিহেতুকে আমাৰ গাড়ী নাই আমি এতিয়া আমাৰ আমি এতিয়া গাড়ীত অপেক্ষা কৰিব লাগিব গাড়ী আহি আছে এইফালে আমাৰ শুৱালকুছি হয় এইফালে তাৰপিছত আমি এইফালে যাম এইফালে পৰেশ্বৰ আমি ৰখি আছে টেম্পো এখন আহি আছে আমি এতিয়া টেম্পো এখনতে উঠি লওঁ আহি পালোঁ চেক গেট বাট ৰখি আছে গাইজ এইখন হ'ল গড়েশ্বৰ এই গড়েশ্বৰ আমি ইয়াতে নামিলোঁ গড়েশ্বৰ টাউন গাইজ ৰাতিপুৱা আহোঁতে আমি একো খাই অহা নাছিলোঁ এতিয়া অলপ হোটেলত কিবা কিবি খাই লওঁ গড়েশ্বৰৰ টাউনৰ পৰা আমি এখন পিলপিলি এখন ল'লোঁ তাৰপিছত আমি এতিয়া যাই দেখিম বৰপথাৰ চাওক গাইজ ইমান সুন্দৰ পৰিৱেশ সৰিয়হৰ খেতি চাওক গাইজ আমি এতিয়া আহি পালোঁ বৰপথাৰ চাওক আমি মানে বাৰীৰ পিছফালেদি যাই আছোঁ কিয় আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ চাওক গাইজ এইবিলাক চব কলপাতৰ চাঙি মাৰা এয়া আগৰ দিনবোৰৰ কি মনত পৰি যায় আৰু এইবিলাক আমাৰ গাঁৱতো আছিল এনেকুৱা এতিয়া বহুত বেলেগ হৈ গ'ল এয়া আমাৰ কইনাটো এইয়া এইবিলাক কণ কণ মুনু সকলোৱে বহি আছে লগত এইয়া মুনুসকলে বহি আছে কইনাক ৰখি আছে এইয়া আমি কি আছো ভাজিলৰ তুলনি বিয়া আমি মামাৰ মানুহ খাবা আহিছো খাই বৈ অলপ পিছত আমি ঘৰত নদী পাৰ হৈ লগত আপুনিও যাব পাৰিব আমাৰ লগত যাব নালাগে থাক খাওঁ গাছ দুকুলাত ভাত লৈ কেনে ভাত বিলাই আছে ইয়াৰ চিষ্টেমে বেলেগ কইনা বহা বিচনাখন গাইছ এনেই হ'ব বুলি ভবা নাছিলোঁ গাইছ ইমান বৰ মানে মুনুহঁতে মানে উঠি আহিছিল মানে কি হৈ গ'ল হঠাতে মানে ভাঙি গ'ল বিচনাখন মাজতে মানে হয়তো লোড ল'ব পৰা নাছিল গাইছ ভিডিঅ'টো ইমানতে আৰু সমাপ্ত কৰিলোঁ নমস্কাৰ এতিয়া বাই বাই